আপোনালোকৰ নিউজৰ দ্বাৰা মই সকলো আমাৰ দলৰ কৰ্মীকৰ্তাসকলক আৰু আমাৰ বিপিএফৰ শুভাকাংক্ষী ৰাইজক মই ধন্যবাদ জনাইছোঁ। আজি আমাৰ 12 তাৰিখ ফেব্ৰুৱাৰী 2022 চনৰ গড়েশ্বৰ ব্লক বিপিএফৰ স্পেচিয়েল কনভেনশ্যন আছিলে। এই কনভেনশ্যনত আমাৰ পুৰণা কমিটি ভংগ কৰি পেলাই নতুন কমিটি গঠন আছিল গড়েশ্বৰ ব্লক বিপিএফৰ। এই গড়েশ্বৰ ব্লক বিপিএফ পুৰণা কমিটি ভংগ কৰি নতুন কমিটি গঠন কৰাত আমাৰ এটা আছিলে গড়েশ্বৰ ব্লক বিপিএফৰ সন্মানীয় প্ৰাক্তন কাৰ্যবাহী সদস্য শ্ৰীযুত মহেশ্বৰ বসুমতাৰী ডাঙৰীয়াই সভাপতি আছিল পুৰণা কমিটিত। তেখেতক কামৰূপ জিলাৰ বিপিএফৰ সভাপতি দায়িত্ব দিয়া হেতুকে আমাৰ গড়েশ্বৰ ব্লক বিপিএফৰ সভাপতি পদটো খালী হৈ আছিলে। তো আজি এই অধিৱেশনত স্পেচিয়েল কনভেনশ্যনত গড়েশ্বৰ ব্লক বিপিএফৰ যে সভাপতি পদটো আমি দুইজন দাবীদাৰ আছিলোঁ, মই ধনঞ্জয় বসুমতাৰী আৰু আগৰ ব্লক কমিটিৰ বিপিএফৰ ৱৰ্কিং প্ৰেছিডেণ্ট আতৰ ৰমন ডাঙৰীয়াও মানে দাবীদাৰ আছিল। দুইজন কেণ্ডিডেট হোৱা হেতুকে গড়েশ্বৰ ব্লক বিপিএফৰ লিডাৰসকলে কৰ্মকৰ্তাসকলে ডিচিশ্যন ল'ব নোৱাৰাত আজিৰ সেই সভাপতি পদৰ কাৰণে মানে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচন মানে পাতিব লগা হ'ল। সেই নিৰ্বাচনত মানে ভোট দিব পৰা অধিকাৰ আছিল আমাৰ গড়েশ্বৰ ব্লক বিপিএফৰ কাৰ্যকাৰী সদস্য টোটেল ভোট দিব অথৰাইজ আছিল 56 জন। ইয়াৰে 53টা মানে পল হৈছিলে। সেই 53টা পল হোৱাত মই টোটেল 39 ভোট পাই পেলাই সভাপতি পদত মই উইনাৰ হোৱাৰ কাৰণে মই যোগ্য হ'লোঁ। তো সন্মানীয় যিসকল ভোট দিব পৰা সদস্যসকলে মোক ভোট দি জয়যুক্ত কৰিলে তেখেতসকলক মই শুভেচ্ছা দিছোঁ, ধন্যবাদ দিছোঁ। আৰু যিসকলে মানে মোক মানে দিয়া নাই তথাপিও তেখেতসকলৰ মনৰ চইচ আছিল যিকেইটা মানে ভোটাধিকাৰ তেখেতসকলক মই ধন্যবাদ দিছোঁ। তো সেইটো কথা নহয় মই সভাপতি হ'ল বুলি যে মই নিজৰ মতে মই কাম কৰিম সেইটো নহয়। মই মোৰ প্ৰতিদ্বন্দ্বী আতৰ ৰমন ডাঙৰীয়া তেখেতকো মই লগত লৈ পেলাই দলক শক্তিশালী কৰাৰ কাৰণে দলৰ কাৰণে মই কাম কৰাৰ কাৰণে তেখেতৰ লগতো মই বহিম, আলোচনা কৰিম, তেখেতক আহ্বান কৰিম। আৰু সকলো আমাৰ গড়েশ্বৰ ব্লক বিপিএফৰ কৰ্মকৰ্তাসকলক লিডাৰসকলক মানে লগত লৈ পেলাই মই দলৰ মানে বিপিএফ দলৰ শক্তিশালী হোৱাৰ কাৰণে মই আলোচনা কৰি পেলাই মানে আজি আমি গড়েশ্বৰ ব্লক বিপিএফক পুনৰ গঠন কৰিছোঁ আৰু সভাপতি পদটোক আমি নিৰ্বাচনৰ জৰিয়তে ইতিমধ্যে মানে বাছনি কৰিলোঁ। ধনঞ্জয় বসুমতাৰীয়ে 39টা ভোট পালে আৰু আতৰ ৰহমানে 14টা ভোট পালে। গতিকে আৰু নিৰ্বাচন এই কাৰণে অনুষ্ঠিত কৰা হ'ল যাতে আমাৰ প্ৰাইমাৰী কমিটিৰ যিখিনি সভাপতি সম্পাদক থাকে 12টা প্ৰাইমাৰী তেওঁলোকে যাতে অংশগ্ৰহণ কৰিব পায় আৰু আমাৰ ব্লক এক্সিকিউটিভ যিসকল আছে তেওঁলোকেও যাতে নিৰ্বাচনত সভাপতি বাছনিত যাতে ভাগ ল'ব পায় সেই সুবিধাটো দিয়া হৈছে। কাৰণ আগতো ধৰক দুই এজনৰ লগত কথা পাতি ময়ে অকলে সভাপতিবিলাক পাতি দিছিলোঁ। গতিকে তাত গণতান্ত্ৰিক কোনো কিবা সুযোগ সুবিধাটো দিয়া হোৱা নাছিল। গতিকে এইবাৰ গণতান্ত্ৰিক সুযোগ সুবিধাটো দিছোঁ আৰু নিশ্চয় ধনঞ্জয় বসুমতাৰীৰ নেতৃত্বত গড়েশ্বৰ ব্লক কমিটিখন শক্তিশালী ৰূপ ধৰিব এই আশাটো মই ৰাখিছোঁ। নাই, এইটো বিপিএফ দলৰ কাৰণে এটা শুভ লক্ষণ। কাৰণ আমি দেখিছোঁ যে ইলেকশ্যন হাৰাৰ পিছত বা আমাৰ চৰকাৰ নাথাকাৰ পিছত বহু মানে বিপিএফৰ কৰ্মকৰ্তাই কোনোবা বিজেপি UPPL লেখীয়া বেলেগ বেলেগ দলত গুচি যোৱাৰ প্ৰৱণতা আমি দেখা পাইছিলোঁ প্ৰথম একদম ইলেকশ্যনৰ খুব পিছতে। এতিয়া লাহে লাহে বিপিএফ দলত মানে বিষয়বাব লৈ বা বিপিএফ দলৰ লগত কাম কৰাৰ কাৰণে মানুহবিলাকে পুনৰ মানে মন মিলিছে, ইচ্ছা লাহে লাহে প্ৰকাশ কৰিছে। তাৰে এটা মানে কিবা চিন আমাৰ এই ব্লক কমিটি গঠনত ওলাই পৰিছে।